এই ল'ৰাজনে কিয় বাৰু এনেকৈ নাচি আছে জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। হেল্ল' গাইজ, পুৱা শুই উঠে গা পাত ধুই ভাত পানী খাই চিধাই ওলাই দিলোঁ কলেজলৈ বুলি। যিহেতু আজি ক্লাছ 9টাৰ পৰাই আছিলে তো জল্দি কলেজলৈ যাবলগীয়া হ'ল। কলেজ গৈ পাই দেখিলোঁ গাইজ চবকৈ লাষ্টত অহা মানুহজন মই। তাৰপিছত ক্লাছটো খতম হোৱাৰ লগে লগে লগৰটোৱে বল অলপ ফুৰি আহোঁ বুলি গ'লোঁ ময়ো গাইজ। যাই পাই কি দেখিলোঁ গাইজ, সি মানিমুনি কোলাত লাগি গ'ল। তাৰপিছত আবেলি যিহেতু ক্লাছ নাছিল লগৰকেইটা ক'লে খানা এটাকে খাওঁ গ'ল। তাৰপিছত গছবাৰীতে অলপ টাইম ৰখি বজাৰ পাতি কৰি চিধাই ওলাই দিলোঁ চাউমিলৰ কাষত থকা তেতলিতল বুলি কোৱা ঠাইটোলৈ। তাৰপিছত সময় নষ্ট নকৰি চিধাই চবেই নিজৰ নিজৰ কামত লাগি গ'ল। তাৰপিছত আমাৰ কিলিং ছাৰে ধুনীয়াকৈ মাংসটো বনাবলৈ আৰম্ভ কৰিলে। তাৰপিছত লুইত ছাৰে ভৰতনাট্যম কথকলি সকলোৰে সংমিশ্ৰণ কৰি এটা ডেন্স দেখালে আমাক। ডেন্স চাই থাকোঁতে এইফালে ভাজি বনি ৰেডি হৈ তাৰপিছত অকণমান সময় নষ্ট নকৰি কিলিং ছাৰে মাংস ভাগত লাগি গ'ল। এনেকৈ ধেমালি ধুমুলা কৰি থাকোঁতে আমাৰ খানা কমপ্লিট হৈ গ'লগৈ। তাৰপিছত গোটেইকেইটাই দোকান এখন ৰখি ভাত খোৱাৰ পিছত খোৱা বস্তুটো খালে। খোৱা বোৱা কৰি সকলো নিজৰ নিজৰ ৰুমলৈ বুলি বাট মেলি দিলে। ময়ো সকলোকে টাটা বাই বাই দি ঘৰলৈ বুলি বাট মেলিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।